গুড মৰ্ণিং মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি মনটো ৰাতিপুৱাৰ পৰা উগুল লাগি আছে। মানে আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব। মোৰ ভতিজা দুটা আছে দৰাইদেউ ঘৰত, মোৰ ঘৰৰ কাষতে, সেইকাৰণে মনটো অকণ উগুল লাগি আছে। আমি সৰুৰ পৰা পোৱা ভতিজা মানে কেনেকুৱা লাগে আৰু ন, কিমান ভাল লাগে আৰু ভতিজাবিলাকক। গতিকে সিহঁতি ৰিজাল্ট দিব, সিহঁতৰ মানে মনটো ডিপিং ডিপিং কৰি আছে। যাওঁ তাকে, সেইদিন কেনেকৈ আছে, কি কৰিছে, চাহ তাহ খালে নে নাই, মাক উঠিলে নে নাই, দেউতাক উঠিলে নে নাই, মানে ল'ৰাটো আৰু দেউতাক, তাকে চাওঁগৈচোন সিহঁতি কি কৰি আছে। ভয় খাই আছে কালিৰ পৰা বোলে তাত টোপনি নধৰিলে। একেটা পদূলি আমাৰ একেটাই। এয়া নিয়ে চোতাল চফা কৰি আছে, তাই চোতাল চফা কৰি আছে বোলে। ভাল ৰিজাল্ট হ'লে মানে মানুহ আহিবতো খবৰ কৰিবলৈ। গাঁৱত আৰু কিমান মানুহ আহে, আজিকালি টাউনতো আহে বাৰু, গাঁৱতো বহুত মানুহে আহে। আমাৰ চোতালত বন চন থাকিলে ভাল নালাগে যে, তাই সেয়া চফা কৰি আছে, ভালকৈ চফা কৰি আছে। তাই বতৰো ভাল পায় আজি, চফা কৰিবলৈও ভাল পাইছে তাই। এয়া তাই চফা কৰি আছে, ৰ'দটো দিছে, চোতালত ৰ'দ পৰা নাই বাৰু, নহ'লে আকৌ বেয়া লাগে নহয়। বন চন থাকিলে বুলিব এঘৰ ইমান লেতেৰা নে, হয় নাই? লেতেৰা নে বুলিব এঘৰ ইমান বন চন আছে। তাকে চাওঁ, যাওঁ কিনো ক'ত আছে চাওঁগৈ। ওপৰতে থাকে প্ৰায় সি। নাই আৰু মোনো নাই ইয়াত, এইফালে আছে চাওঁ। এতিয়া ইঘৰ দৰাইদেউ ঘৰলৈ যাওঁ। মোৰ পদূলি দাঁতি মানে কাষৰ পদূলিটোৱে আৰু মোৰ ঘৰটোৰ কাষতে লাগি আছে। আমাৰ 3 ঘৰ হ'ল, দেউতা ককাই ভাই। এয়া পাৰ হৈছেহি। এইটো চফা কৰি আছে, খাই আছে সি। ভতিজাটোৰ মাক মানে কেনেকুৱা লাগিছে ভয়তে, তাই ভয়তে চাহ তাহ খাইলে নাখাওঁ, চাহ তাহ খোৱাই নাই তাই। ভয় লাগিবই আৰু ন, ৰিজাল্ট দিবই আৰু এতিয়া, আৰু আধা ঘণ্টাৰ পিছত মানে ৰিজাল্ট নাই, ল'ৰাটো উঠাই নাই, ই মানে ভয়তে শুইয়ে আছে। এয়া খুৰীদেউ তামোল খুন্দি আছে, তামোল খুন্দি আছে। নাতিনীৰ আজি ৰিজাল্ট দিব অলপ পিছতে গুডু ৰিজাল্ট দিব। তামোল খুন্দিছো, এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিনীয়ে ৰিজাল্ট দিব। বুজিছা বুজিছা, আজি তামোল খুন্দি চবকে খোৱা, চবকে মোলৈ শুনিব, খুন্দিম, তোমালৈও খুন্দিম, ময়ো খাব লাগিব তামোল ন। অকণমান শুনা তামোল খাই বৰ ভাল লাগে। পাতটো অকণ কমকৈ দিয়া আৰু মোক যেনিবা, খাই বৰ ভাল লাগে। শুনা তামোল বেলেগ টেষ্ট, মিঠা লাগে, চবেই বিচাৰে, বৰ ভাল লাগে খাই। মই এগাহলি ক'ত আছে চাওঁ এতিয়া, ক'ত আছে সি? ইয়াতে সোমাই আছে নি? মোবাইল টিপি আছে, এইটো মোবাইল টিপি আছে। অলপ পিছত ৰিজাল্ট দিব, আধা ঘণ্টাৰ পিছত, হয় নাই? আধা ঘণ্টা পিছত অকল ৰিজাল্ট দিব। ভয় লাগি আছে আৰু নাই লগা নি? ভাল কথা দেই, তাৰ ভয় চয় একো নাই লগাবলৈ। ভয় লাগিবলৈ কি হ'ব, হয় নাই? পৰীক্ষাটো দিয়া হৈ গ'ল আৰু এতিয়া ৰিজাল্টটো ল'ব, আৰু ভৱিষ্যতে যিটো মানে প্লেন সেইটোহে চিন্তা কৰিব লাগে ন। এই ভৱিষ্যতৰ কথাটো মনত ৰাখিব লাগিব সদায়, কেনেকৈ মানে ভালকৈ পিছৰ চিন্তাটো আমি কৰোঁ আৰু। ভাত বনাই লওঁ এতিয়া, ৰিজাল্ট দিব আৰু আধা ঘণ্টাৰ পিছত। চিম্পুলকৈ চব্জি অকণে ভাতে বনাই লওঁ, বেছি বনাই নাথাকোঁ আৰু। ৰিজাল্টটো শুনো লাগি আছে নহয়, পাকঘৰত সোমাই থাকিবলৈ মনে যোৱা নাই। পালোঁ, ছেকেণ্ড গৈছে আৰু ভালে লাগিছে আৰু ন, ছেকেণ্ড গৈছে ভাল লাগিছে। ৰিজাল্ট পালে নহয়, ৰিজাল্ট পালে নাই? ভাল লাগিছে ন।
অঁ ফেল যে নকৰিলে নপঢ়ে ন সি ডিভিজনত গ'ল যে আৰু নপঢ়ে কোনো কষ্ট নকৰে কোনো ভালকৈ কৈছে নপঢ়ে সি নপঢ়ে এতিয়া এয়া আইতাকক ভাল লাগিছে আৰু এয়া আইতাকক ভাল লাগিছে হাঁহিছে আৰু ভাল লাগিছে আৰু এতিয়া চাহবোৰ দিছে মোক এয়া চাহবোৰ খাওঁ চাহ খাওঁ তাৰমানে কি মুড়ি খাইছে আমাৰ আইদেউ এয়া গা ধুই আহিছে ই খোপা চোপা বান্ধি গোটেইজনী বাই বাই দিদিয়া ভালকৈ কোৱা আকৌ গা ধুলো কৈ দিয়া মোৰো ধুলা ভাল ছোৱালী দেই ৰাতিপুৱাই গা এইটো ইয়াত বহি আছেহি ভালে হ'লে চিন্তা কৰিব নালাগে অ' যিমান মানে ভাবিছিলে সি নেপালে আৰু ছায়েন্সত 70 ন অঁ 70% পাইছে আৰু যিমান মানে ভাল হ'ব ভাবিছিলে আৰু অলপ পাম বুলি সেইকাৰণে মনটো তাৰ অকণমান বেয়াও লাগি আছে হ'ব দিয়া বেছি চিন্তা নকৰিবা পিছৰটো চিন্তা কৰা দেই আজিলৈ ভিডিঅ'টো ইমানেই ভাল পালে ভিডিঅ'টো শেষলৈকে চাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বাই মই এতিয়া দোকান যাওঁ